আজি মোক মায়ে মাৰিলে, মোক বকৰাই মাৰিলে। মোক পিন্ধিবলৈ দিয়া ফ্ৰকটো বেয়া, হালধীয়া, চিধাকে চিলোৱা, পিন্ধিলে চবে হাঁহে। নিপিন্ধো বুলি কৈছিলোঁ সুবৰ্ণ, মোক মাৰিছে আৰু কৈছে পিন্ধিবই লাগিব। চকুৰ আগত ভাহি উঠিছে সতেজ সেই দৃশ্যপট। চৰকাৰী কোৱাৰ্টাৰৰ পিছফালৰ চোতালত বাঁহৰ এছাৰিৰে মাকে নীৰাক কোবাইছে। চোতালত বাগৰি পৰিছে নীৰা। নিপিন্ধো, এইটো চোলা নিপিন্ধো, মই ডাঙৰ হৈছোঁ। মোক যেনেকৈ ইচ্ছা চুলি কাটি দিয়া, মই কেতিয়াও একো কোৱা নাই। এইটো নিপিন্ধো, মোক পেতলি বুলি জোকায়, কলি বুলি জোকায়, ভাল চোলা দিব নোৱাৰা, নিপিন্ধো, যিমান মাৰা মাৰি থাকা, নিপিন্ধো। নিপিন্ধ, নিপিন্ধ। চিৰশান্ত মাকৰ মুখত ৰঙচুৱা হৈ পৰিছে। গাৰ সমস্ত শক্তিৰে কোবাই কৈছে, নিপিন্ধ, জেদ কৰিছ, জেদ কৰিছ। মোৰ নাচৰে, ভাল কাপোৰ নিপিন্ধে, খাৰুমণি নিপিন্ধে, মান সন্মান নাই, খালি জেদ আৰু জেদ। মই পঢ়োঁ, ভালকৈ পঢ়োঁ, মই ক্লাছত দ্বিতীয়, এইবাৰ প্ৰথম হ'ম, নিপিন্ধো খাৰুমণি। বাই যে সোণৰ খাৰু খুজিছিল দিছিলা, নিপিন্ধো ভাল কাপোৰ। কিয় শুনিম, মোৰ কথা কোনে শুনে? মোক মৰম কৰিছা কেতিয়াবা, মোক ভাত খুৱাই দিছা কেতিয়াবা, ওচৰত লৈ শুইছা। এই ফ্ৰকটো মই ভাল নাপাওঁ, ভাল নাপালে কিয় পিন্ধিম? পিন্ধিবিনে নাই? আজি শুনিবই লাগিব, আজি শুনিবই লাগিব তই। নুশুনো, কেতিয়াও নুশুনো, মাৰা, যিমান মাৰা মাৰা, নিপিন্ধো। মাকে পুতিলৈ থৰ হৈ চাই আছে। তাৰ পিছত হাতৰ ছিগি যোৱা এছাৰি দলিয়াই মুখ ঢাকি কান্দি উঠিছে। কৰিবিতো, তইতো এইবোৰ কৰিবিয়েই, তোৰতো জন্মই হৈছিল দুখ দিবলৈ। কিয় শুনিবি, মোৰ কথা কিয় শুনিবি? মোৰ ভাল ছোৱালীজনী গুচি গ'ল, তাই থকা হ'লে আজি এনে নহ'লহেঁতেন। পুতিয়ে মাকলৈ মূৰ তুলি চাইছে। লাহে লাহে নুমাই গৈছে আগ্নেয়গিৰি। লাহে লাহে সম্বৰিত হৈছে পুতি। এই মানুহৰ লগত জেদ কৰি কি লাভ? কি লাভ অভিমান কৰি? কি লাভ নিজৰ কষ্ট দেখুৱাই? এই মানুহে জানো মোৰ ভাষা বুজে? এই মানুহে জানো দিব পাৰে মই বিচৰা ভাল পোৱা? নোৱাৰে, কেতিয়াও নোৱাৰে। একেটা সময়তে মাকৰ প্ৰতি ভাল পোৱাত বিগলিত হৈ পৰিছে পুতি। মোক ভাল নাপাব পাৰে, বাকটো ভাল পায়, বাৰ কথাটো মনত পেলাইছে, বাক ভাল ছোৱালী বুলি কৈছে। পুতিয়ে গাৰ ধূলি জোকাৰিছে, উঠি আহি মুখ হাত ধুই মাকে কোৱা ফ্ৰকটোকে পিন্ধিছে। মূৰ আঁচৰি একোচাকৈ বান্ধি ঘৰৰ সন্মুখৰ কালভাৰ্টত বহিছেগৈ। তাৰ ফিল্ডত ল'ৰা ছোৱালীবোৰে খেলিছে। তেওঁলোকৰ উল্লাসৰ শব্দ চৌপাশে বিয়পি পৰিছে। তেজ বিৰিঙি যোৱা এছাৰিৰ আঘাতবোৰত হাত বুলাই বহি আছে পুতি। শান্ত, স্থবিৰ, কিন্তু হাজাৰ প্ৰশ্নৰে ভাৰাক্ৰান্ত। মই কোন? মই কিয় আহিছোঁ এই পৃথিৱীলৈ? এই পৃথিৱীত মোৰ কাম কি? মই কি কৰিম এতিয়া? কি কৰা উচিত? মই কাক সুধিম? কোনে মোক বাট দেখুৱাব? মোৰ কোনো নাই, ক'তো কোনো নাই। সন্ধিয়াৰ ছায়া ঘেৰা বাটেৰে তলমূৰ কৰি ঘৰলৈ উভতি আহিছিল পুতি। ঘৰলৈ উভতি আহিছিল সকলো প্ৰত্যাশা পাৰ হৈ। তাইক কোনেও একো সোধা নাছিল, মাকেও। অনুতাপৰ এডালো ৰেখা ফুটি উঠা নাছিল মাকৰ মুখত। তাইও কাকো একো কোৱা নাছিল, তাইৰ গাৰ দাগবোৰ কোনেও দেখা নাছিল। ৰাতিলৈ তাইৰ জ্বৰ উঠিছিল। গাৰুত মূৰ গুজি শুই আছিল তাই, নীৰৱ, স্তব্ধ। সেইদিনা প্ৰথমবাৰৰ কাৰণে মাকৰ স্নেহস্পৰ্শ বিচাৰি পুতিৰ মনে হাহাকাৰ কৰি উঠা নাছিল। বিচ্ছিন্ন হৈ গৈছিল পুতি আত্মীয়তাৰ কেন্দ্ৰৰ পৰা। সুবৰ্ণ নামৰ পকাবন্ধা বহীখনে মাত্ৰ ধৰি ৰাখিছিল পুতিৰ চকুপানী আৰু প্ৰশ্নবোৰ। পকাবন্ধা বহীৰ পাতখিলালৈ চাই আছে নীৰাই। বহুত পিছলৈ উভতি গৈ নীৰা পুতি হৈ গৈছে। অ' সুবৰ্ণ, মায়ে মোক মাৰিলে। মাৰিব নালাগিছিল, মোৰ বেয়া লাগিছে। কিন্তু খং উঠা নাই, বা ভাল আছিল, মই বেয়া, সেইকাৰণে মোক খং কৰিছে। কিন্তু মই কিয় বেয়া? মই কি ভুল কৰিছোঁ? নাই কৰা, একো ভুল নাই কৰা। মই মৰি গ'লে ভাল আছিল বুলি কৈছে। কিন্তু মই নমৰোঁ, মই তেজীমলা হ'ম, মই জৰাগছ হৈ গজিম, মই পদুম ফুল হৈ ফুলিম। মই জানো দেউতাই হাতত তামোল লৈ মোক কেতিয়াও নামাতে, মই কলি। কিন্তু তুমি আহিবা, তুমি আহিলে
মই আকৌ তেজীমলা হ'ম, মই আকৌ পুতি হ'ম ন সুবৰ্ণ? পকাবন্ধা বহীৰ পাতখিলালৈ নিশ্চুপ হৈ চাই থাকিল নীৰা। বহীখনৰ ভিতৰৰ পৰা অনেক প্ৰশ্নৰ শব্দৰ সীমা পাৰ হৈ আহি নীৰাৰ বুকুত খুন্দিয়াইছেহি। দুহাতেৰে কাপোৰৰ পুতলা সাৱটি নীৰাৰ মুখামুখিকৈ যেন পুতি আহি বহিছেহি। হায়াত ৰিজেঞ্চিৰ সম্ভ্ৰান্ত নিৰ্জনতা পাৰ হৈ নীৰা গুচি গৈছে অতীতলৈ। সুবৰ্ণৰ কাৰণে ৰৈ পুতিয়ে তাৰুণ্যৰ দুৱাৰদলি পাৰ হৈছে। লাহে লাহে পুতি নামৰ ঘৰৰ ভিতৰত সীমাবদ্ধ হৈ পৰিছিল। বাহিৰৰ পৃথিৱীৰ কাৰণে পুতি নিৰাশ হৈ পৰিছিল। সুবৰ্ণ অহা নাছিল। সুবৰ্ণৰ একো খবৰ নাছিল। নীৰা লাহে লাহে সোমাই পৰিছিল কিতাপৰ জগতত। আৰু অলপ গভীৰ হৈ পৰিছিল। আৰু অলপ জটিল হৈ পৰিছিল নীৰাৰ মন জগত। আৰু অলপ জটিল হৈ পৰিছিল প্ৰশ্নবোৰ। আৰু সুবৰ্ণ হৈ পৰিছিল কাহানিও পূৰণ নহ'ব যেন লগা কিন্তু বাৰে বাৰে দেখা এটা উজ্জ্বল সপোন। মোৰ জীৱন ঘড়ীৰ প্ৰতিটো পল যেন থাকি গলি গ'ল। অতীতৰ ৰং লগা হাতেৰে মোবাইলটো তুলি ল'লে নীৰাই। সিমূৰত ব্ৰজেন। তুমি JNUলৈ যাবা? ফোনটো ৰিচিভ কৰাৰ লগে লগে ব্ৰজেনৰ আশ্চৰ্য আৰু বিৰক্তিৰে ভৰা সুৰ ভাহি আহিল। নীৰা থমক খাই গ'ল। ব্ৰজেনে কেনেকৈ জানিলে? ৰাথোৰে কৈছে নিশ্চয়। ৰাথোৰে ব্ৰজেনে সুধিছে নিশ্চয়। দিল্লীত নীৰা ক'লৈ গৈছে, কি কৰিছে, সকলো খবৰ ৰাখিছে ব্ৰজেনে। পুৰণি অভ্যাস। ৰান্ধনী ড্ৰাইভাৰৰ পৰা গোপনে ঘৰৰ মানুহৰ গতিবিধিৰ খবৰ লোৱা পুৰণি লেতেৰা অভ্যাস। হাজাৰ অভিজ্ঞতাৰ পিছতো তপত এশটা তেজ তীব্ৰ গতিৰে পাৰ হৈ নীৰাৰ কাণে মুখে বিয়পি পৰিল। এই যাত্ৰাত কোনো বিতৰ্ক নকৰা সিদ্ধান্ত ভাঙি গম্ভীৰ হৈ পৰিল নীৰা। ডেনিয়েলৰ ঘৰলৈ যাম। স্মৃতিৰ দুপাৰ জপাই আবেগৰ ঢৌ সামৰি নীৰাই ধীৰ মাতেৰে ক'লে। সিমূৰত ব্ৰজেন থমকি ৰ'ল। ইমান স্পষ্ট উত্তৰ সি আশা কৰা নাছিল। এখন্তেক মনে মনে থাকি ব্ৰজেনে ক'লে, ৰাথোৰে কওঁতেই বুজিছোঁ। কিয় যোৱা? লগ পাবলৈ মন গৈছে। হঠাৎ নহয়, ভাবিছিলোঁ এবাৰ দেখা কৰিম বুলি। তোমাক কোৱা হোৱা নাই। ব্ৰজেন গম্ভীৰ হৈ গ'ল। মোক ক'ব লাগে বুলি কোৱা নাই, কিন্তু মই বুজি পোৱা নাই আকৌ কিয় যাব লগা হ'ল। চবতো ঠিকেই চলি আছিল। তোমাৰ সন্মান আছে নীৰা। সমাজত তুমি এজন লেখৰ মানুহ। নীৰাৰ গম্ভীৰ মুখত এটা তীক্ষ্ণ হাঁহি জিলিকি উঠি নোহোৱা হৈ গ'ল। ব্ৰজেনে আজিকালি নীৰাৰ সামাজিক মৰ্যাদাৰ কথা কয়। আজিকালি সেই পাতকাৰ প্ৰায়ে টোনৰ পৰা ওলায়। আগতে তাৰ সম্পূৰ্ণ বিপৰীত কাৰবোৰ ওলাইছিল। আগতে নিজৰ ভিতৰত গঢ় লৈ উঠা জুইৰ শিখাটো একেফুকে নুমুৱাই দি নীৰাই ধীৰভাৱে ক'লে, কি কৰা উচিত আৰু অনুচিত মই জানো ব্ৰজেন। জানা, নাজানা বুলি ক'লে গৈছে। কিন্তু জানি বুজি আকৌ পুৰণি কথাবোৰত মূৰ সুমুৱাবৰ কি দৰকাৰ? ইমানকৈ নাভাবিবা। মই এবাৰ তেওঁলোকক দেখা দিব খোজোঁ। হয়তো আকৌ এটা সম্পৰ্ক গঢ়ি উঠিব। হয়তো আৰু কেতিয়াও দেখা নহ'ব। সম্পৰ্ক আকৌ গঢ়িম বুলি দেখা কৰিব খোজা নাই। এবাৰ লগ পাবলৈ মন গৈছে, ইমানেই। সুধা এতিয়া ইয়াতে আছে। তাইকো এবাৰ লগ কৰিব খোজোঁ। বহুত সময় পাৰ হৈ গ'ল। কোন কেতিয়া গুচি যাব কোনেও নাজানে। কিছুমান মুঠি খুলি দিয়া ব্ৰজেন, পাতল লাগিব, চাবা। তুমি কি ক'ব খুজিছা তুমিহে জানা। কি মুঠি খোলাৰ কথা কৈছা? মই কেতিয়া মুঠি বান্ধিলোঁ? কথাবোৰ মনত পেলোৱাচোন। সকলো কথা ইমান ভালকৈ চলি আছে। হঠাৎ ওলালা গোমুখলৈ, এতিয়া আকৌ। তোমাৰ কি হৈছে নীৰা? নীৰা অলপ সময় মনে মনে বহি থাকিল। তাৰপিছত লাহে লাহে ক'লে, এই প্ৰশ্নটো তুমি বহুতবাৰ কৰিছা আৰু ময়ো বহুতবাৰ উত্তৰ দিছোঁ। এই প্ৰশ্নটো এৰি দিয়া, সময় নষ্ট। তোমাক মই কি কৰিম জনাইছোঁ। মোৰ এটা অনুৰোধ আছে, ভৰিৰ আগত আৰু আঁচ টানি নাথাকিবা। কি কৈছোঁ বুজিছা নিশ্চয়। যি ভাল দেখা কৰা আৰু। তুমি সমস্যাত পৰা বুলিহে। ব্ৰজেনৰ মাতটো ম্লান হৈ গ'ল। মই আজি কেৰলবাগত থাকিম। নীৰাই হঠাৎ প্ৰসংগ সলালে। সিমূৰত ব্ৰজেন আকৌ থমকিল। তাৰপিছত এক মুহূৰ্তৰ আগৰ পৰিস্থিতি পাহৰি কৈ উঠিল, কেৰলবাগত? হায়েটত কি অসুবিধা হৈছে? কাইলৈ ৰাতিপুৱাই যামতো, তাত থাকিলে সুবিধা। সকলোকে লগ পাম। তাতেই আছেতো, মইহে। ক'লে তুমি বেয়া পাবা, কিন্তু তাত থকাৰ কি দৰকাৰ? মানুহবোৰকতো কাইলৈৰ পৰা লগ পাবাই।
আজিৰ পৰাই লগ পাব লাগিব বুলি কি কথা আছে? মোৰ মতে হায়াতত থকাই ভাল। সেইখন হোটেল কেনেকুৱা ৰাথৰে কৈছে। কষ্ট পাবা। ৰাথৰক কৈ দিম কাইলৈ ৰাতিপুৱাই যেতিয়াই লাগে তেতিয়াই তোমাক গৈ কেৰলবাগত থৈ আহিবগৈ। চাওঁ, নীৰাই লাহেকৈ ক'লে। হায়াতত থকা কিমান সুবিধা সেই কথা নীৰাক বুজাবলৈ অলপ সময় চেষ্টা কৰি ব্ৰজেনে বিৰক্তিৰে ফোন থলে। ব্ৰজেনৰ কথাত যুক্তি আছে, তাৰ বিপৰীতে নীৰাৰ কথাতো যুক্তি আছে, কিন্তু সেই যুক্তিবোৰ প্ৰকাশ কৰিব নোৱাৰি। ব্ৰজেনক ক'ব পাৰি, জানো নিজৰ মাজত যে বাহিৰৰ পৰা ওলাই আহিব খুজিছে নীৰা। নমাই থব খুজিছে প্ৰাচুৰ্যৰ উজ্জ্বলতাৰে গঢ়া সম্ভ্ৰান্ত জীৱনৰ বাহ্যিকতাখিনি। ক'ব পাৰিছে নেকি নীৰা যে মুক্ত হ'ব খুজিছে অন্তৰ্দৃষ্টিক বাধাগ্ৰস্ত কৰিব পৰা দেৱালবোৰৰ পৰা? ব্ৰজেনে নুবুজিব, হয়তো ভয় খাই আহি ওলাবহি। অনাহক যুদ্ধত নীৰাই আকৌ ব্যয় কৰিব লাগিব সময় আৰু শক্তি। নীৰা জানো যুঁজিবলৈ আহিছে? নীৰাই জানো আজিকালি এনেকৈ যুঁজে? ডায়েৰীখন টেবুলত থৈ আকৌ ফাইলটো তুলি ল'লে নীৰাই। ফাইলটো খুলি ওপৰতে থকা পাতখিলা হাতত লৈ তাৰিখটো চালে। তাৰুণ্যৰ মধ্যৱৰ্তী সময়ৰ এটা দিন, সংশয় আৰু পথহীনতাৰে ভাৰাক্ৰান্ত সময়ৰ এটা অশান্ত মুহূৰ্ত। হায়াতৰ বাস্তৱতাৰ পৰা আঁতৰি সেই মুহূৰ্তৰ ফালে লাহে লাহে বুৰ গ'ল নীৰা। মই কোন? যে কায়াক শৰীৰ বুলি কোৱা হয়, মই জানো মাত্ৰ সেই কায়া। ভোগ, শীত, দুখ, কষ্ট আদিত যি পদে পদে ব্যাকুল হয়, সেয়াই নে মই? আনৰ সহায় অবিহনে যাৰ কাৰণে জীৱন ধাৰণ কৰাটো কঠিন, যাৰ সমস্ত হাঁহি আৰু আনন্দ আনৰ ওপৰত নিৰ্ভৰশীল, সেই অসহায় অসমৰ্থজনেই জানো মই? মই নিজলৈ চাওঁ, নিজক বুজিবৰ চেষ্টা কৰোঁ। মোৰ আত্মনিৰ্ভৰতা জানো একোৱেই নাই। যদি শৰীৰেই মই, তেনেহ'লেতো মই পৰাশ্ৰয়। এই কায়া খুব লাহে লাহে জৰাজীৰ্ণ হৈ যাব। লাহে লাহে মই অচল হৈ পৰিম। মই শিশু হৈ পৰিম নিজৰেই সন্তানৰ ওচৰত। এই যে নিৰুপায়তা, এই যে অসহায়তা, এয়াই জানো মই? মই বৃত্তত আৱৰ্তিত হ'বলৈ জানো মোৰ জন্ম? জীৱনৰ জানো এয়াই স্বৰূপ? মোৰ অস্তিত্ব জানো ইমানেই তুচ্ছ? মই কিয় আহিছোঁ এই পৃথিৱীলৈ? কি মোৰ জীৱনৰ উদ্দেশ্য? মোৰ স্থিতিৰ কি কাৰণ আছে, যি কাৰণ মোৰ জীৱনৰ সৈতে জড়িত হৈ আছে? এনে কি অৰ্থ যি পাৰ হৈ যায় দৈনন্দিন জীৱন ধাৰণৰ প্ৰয়োজনবোৰ? নে মোৰ স্থিতিৰ কোনো উদ্দেশ্য নাই, নাথাকে? নহয়, শৰীৰৰ পিছতো আত্মাৰ এটা অস্তিত্ব আছে। আত্মা ইমান হেয় আৰু হীন হ'বই নোৱাৰে। আত্মা কেনেকৈ ইমান বিকলাংগ আৰু অসমৰ্থ হ'ব পাৰে, পৰাশ্ৰিত আৰু দুৰ্বল হ'ব পাৰে? এয়াতো প্ৰকৃতিৰ পৰাধীন গছবনৰ দৰে জীৱন, পোক পৰুৱাৰ দৰে জীৱন। মাত্ৰ ইয়াকেই লৈ, মাত্ৰ জীয়াই থাকিবলৈকে জানো মোৰ জন্ম? তাকো এনে জীৱন, য'ত না শান্তি আছে, না সুখ আছে, না আনন্দ আছে, না সন্তোষ। মাজে মাজে এনে লাগে জীৱনৰ অৱস্থিতিয়ে হয়তো এটা আকস্মিক ঘটনা। হয়তো মই আচলতে মই নহয়েই। হয়তো মই বুঢ়াবোৰৰ দৰেই ক্ষণিকলৈ জন্ম লৈ বিস্মৃতিৰ এন্ধাৰত হেৰাই যাম। মাজে মাজে ভাৱ হয়, জীৱনৰ আঁৰত থাকে কোনো পৰিকল্পনা। পৃথিৱীৰ অৱস্থিতি হয়তো এক সৰল আৰু প্ৰাকৃতিক পৰীক্ষা, যাৰ ফলশ্ৰুতি আমি। নে এই সকলোৰে অন্তৰালত আছে কোনো বিশেষ বুদ্ধিমত্তা, কোনো মানৱাতীত মনঃশক্তি? যদি জীৱনৰ আঁৰত কোনো মন আছে, কোনো বুদ্ধিমত্তা আছে, যদি আছে কোনো সৃষ্টিশীল শক্তি, তেনেহ'লে জীৱনৰো আছে কোনো অৰ্থ। যদি মই মাত্ৰ শৰীৰ, তেনেহ'লে মই হেয়, নিজৰ কাৰণে আৰু পৃথিৱীৰ কাৰণেও ভাৰ। মই যদি শৰীৰ, মোৰ অন্ত কি, লক্ষ্য কি, পৰিণাম কি? মৃত্যু। নহয়, জীৱন তাতকৈ ডাঙৰ, তাতকৈ অৰ্থবহ। শৰীৰ মোৰ নহয়, মোৰ কাৰণে নহয়, কিন্তু মই শৰীৰ নহয়, শৰীৰতকৈ বেছি। মই দেখিছোঁ বহুতে জীৱনৰ অৰ্থ বিচাৰি কামৰ মাজত, কোনো সম্পৰ্কৰ মাজত, কোনো নিচাৰ মাজত। বহুতে মানৱতাৰ প্ৰতি সেৱা আগবঢ়াই জীৱনক অৰ্থবহ কৰি তুলিব খুজিছে। মই কেনেকৈ মোৰ জীৱনক অৰ্থবহ কৰিম? কি বাট আছে মোৰ বাবে? মই কি কৰিবলৈ আহিছোঁ এই পৃথিৱীলৈ? কোনে মোক ক'ব কি কাম কৰিব লাগে? কি মোৰ জীৱনৰ উদ্দেশ্য? কি মোৰ পথ? ফোনৰ শব্দত বাস্তৱলৈ উভতি আহিল নীৰা। মীনাক্ষীৰ ফোন। অ' বাইদেউ, কথা এটা ক'বলৈ থাকি গ'ল।
আপুনি যে লিখিছিল উপেক্ষাৰ সমান শক্তি নাই, সঁচাকৈ নাই বাইদেউ। আজি অলপ আগতে মই জানুৱাৰীতে আৰম্ভ কৰা গল্পটো লিখি শেষ কৰিলোঁ। মই লিখিব পাৰিম বাইদেউ। কেনেকৈ উপেক্ষা কৰিলোঁ পিছত ক'ম, এতিয়া থওঁ। মীৰাৰ উত্তৰলৈ বাট নাচাই মীনাক্ষীয়ে ফোনটো কাটি দিলে। চেলফোনটো হাতত লৈ মীৰা নিশ্চুপ হৈ বহি থাকিল। বহু দূৰৈৰ গুৱাহাটীত এৰি অহা মীনাক্ষী নামৰ এজনী তৰুণী সাংবাদিকে ফোনৰ মাজেৰে ঠেলি পঠিওৱা ঢৌৱে মীৰাক তেতিয়া টানি লৈ গৈছিল দূৰৈৰ অতীতলৈ। মীনাক্ষীয়ে নকলেও মীৰাই ধাৰণা কৰিব পাৰে কি উপেক্ষাৰ কথা ক'ব খুজিছে তাই। সৌৰভ নামৰ ল'ৰাজনে মীনাক্ষীক দিয়া কষ্টৰ কথা মীৰাই জানে। অসহনীয় মুহূৰ্তবোৰত কেতিয়াবা মীৰাৰ ওচৰলৈ গুচি আহে মীনাক্ষী। সাৰ্থক লেখক হোৱাৰ সকলো সম্ভাৱনা থকা স্বত্বেও লাহে লাহে সৃষ্টিশীল জগতখনৰ পৰা আঁতৰি গৈছিল মীনাক্ষী। আঁতৰি যাব লগা হোৱা কাৰণেই তাই কষ্ট পাইছিল। অৱশেষত হয়তো তাই উপেক্ষাৰে জয় কৰিব পাৰিছে প্ৰেমহীনতা আৰু অশ্ৰদ্ধাই প্ৰদান কৰা যন্ত্ৰণা। তাই কেনেকৈ উপেক্ষা কৰিছে মীৰাই নাজানে। উপেক্ষা কৰিব পৰাটোই ডাঙৰ কথা। সকলোৱে নোৱাৰে, সকলোৱে উফৰাই দিব নোৱাৰে আকাংক্ষিত হাতবোৰ, যন্ত্ৰণা দিছে বুলি জানিও। মীৰাই প্ৰথমতে পৰা নাছিল। মীৰাকো অপমান, নিৰ্দয়তা, প্ৰেমহীনতাই সীমাহীন যন্ত্ৰণাৰে দগ্ধ কৰিছিল। তাৰপিছত মীৰাই শিকিলে উপেক্ষাৰ সমান শক্তি নাই। ৰবীন্দ্ৰনাথৰ কবিতাৰ পংক্তি মনৰ মন্ত্ৰৰ দৰে জপ কৰিছিল মীৰাই। যত বড়ো হও তুমি মৃত্যুৰ চেৰে বড়ো ন। কলি বুলি মীৰাক আৰু কোনেও কন্দুৱাব নোৱাৰা হৈছিল। চকুপানী আৰু হীনমন্যতাই ঠাই লৈছিল প্ৰখৰ যুক্তিয়ে। মীৰাৰ জ্ঞানৰ ভঁৰালত গোট খাইছিল জীৱনৰ সৌন্দৰ্যৰ নতুন প্ৰজ্ঞা। সৌন্দৰ্য মানে মাত্ৰ বাহ্যিকতা নহয়, সৌন্দৰ্য আভ্যন্তৰীণ, সৌন্দৰ্য সামগ্ৰিক, ব্যক্তি নিৰ্ভৰ। উচ্চতৰ জীৱনৰ অধিকাৰী হ'ব লাগিব মই, অন্য জীৱনৰ অধিকাৰী হ'ব লাগিব, মীৰাই নিজকে নিজে কৈছিল। পোক পৰুৱাৰ দৰে জীৱন কটাই মই পৃথিৱীৰ পৰা গুচি যাব নোৱাৰোঁ। ৰেক্সিনেৰে বন্ধোৱা ডায়েৰীত মীৰাই লিখি থৈছিল কিতাপৰ বাক্য, নিজৰ বক্তব্য। কমাৰৰ সন্মুখত মাটি ৰখি থোৱা আছে। তেওঁ তাৰ পৰা কলহো তৈয়াৰ কৰিব পাৰে, বন্তিও তৈয়াৰ কৰিব পাৰে। ত্ৰিগুণময় প্ৰকৃতিত দুয়োটা বাটেই খোলা আছে। প্ৰতিজন ব্যক্তিৰ এখন নিজা পৃথিৱী আছে। সেই পৃথিৱীৰ পৰা তেওঁ বাহিৰৰ পৃথিৱীলৈ চায়। সকলো কথা তেওঁ সেই পৃথিৱী উচ্চতা আৰু দৃষ্টি অনুসাৰে দেখে, সেই পৃথিৱী অনুসাৰে বুজে। মই পৃথিৱীলৈ আকাশৰ সমান ওখৰ পৰা চাম। মই জীৱনক সাগৰৰ দৰে গভীৰকৈ বুজিম। ৰহস্যময় জীৱনক উদ্ঘাটন কৰি চেষ্টা কৰিম অৰ্থপূৰ্ণ জীৱনৰ গৰাকী হ'বলৈ। ভগৱানে কিছুমান বিশেষ কামৰ বাবে বাছি উলিয়াই নিযুক্তি দিয়ে। যাক সেই দায়িত্ব দিয়ে তাক প্ৰাণৰ মাত্ৰা অধিক দিয়ে। মই জানো মোক বিশেষ কামৰ বাবে ভগৱানে বাছি ওলাইছে। সেইকাৰণে মই সাধাৰণৰ দৰে সৈতে একাত্ম হ'ব নোৱাৰোঁ, উটি যাব নোৱাৰোঁ জীৱনৰ ঢৌহীন স্ৰোতত, সহজ জীৱনৰ ঢৌহীন স্ৰোতত। কিন্তু সেই কামটো কি? প্ৰশ্নবোৰে মোক শুবলৈ নিদিয়ে, মোক সহজ হ'বলৈ নিদিয়ে। মই বিচ্ছিন্ন হৈ পৰোঁ মোৰ চৌপাশৰ পৃথিৱীৰ পৰা। মই মোৰ পৰিয়ালৰ মানুহবোৰলৈ চাওঁ, চৌপাশৰ মানুহবোৰলৈ চাওঁ। কি সহজভাৱে তেওঁলোকে গ্ৰহণ কৰিছে জীৱনক। যিবোৰ কথাই মোক কষ্ট দিয়ে, সেইবোৰ কথা তেওঁলোকে অনুভৱেই নকৰে। নহয়, অনুভৱ হয়তো কৰে, কিন্তু সেই অনুভৱবোৰ বুকুৰ মাজত ধৰি নাৰাখে। সেই অনুভৱবোৰক বুজিবৰ চেষ্টা নকৰে। তেওঁলোকৰ কাৰণে মোৰ অনুভৱৰ পৃথিৱীখন এখন আচৰিত ঠাই। তেওঁলোকৰ কাৰণে মোৰ প্ৰতিটো কথাই আচহুৱা, অসহজ। মাজে মাজে ভাৱ হয় তেওঁলোকৰ দৰে হ'ব পৰা হ'লে। তাৰপিছত ভাবোঁ তেওঁলোকে যি বিচাৰে মইতো সেয়া নিবিচাৰোঁ। মইতো প্ৰাচুৰ্য, আৰাম, বিলাস, শৰীৰ উপভোগ, পাৰ্থিৱ আনন্দ আকাংক্ষী নহয়। মইতো যশ প্ৰাৰ্থী নহয়। মোৰতো নাই অমৰত্বৰ অৰ্থহীন বাসনা। মোৰ কাৰণেতো এয়া জড় জীৱনৰ আনুষংগিক মাত্ৰ। থাকিলে ভাল, নাথাকিলেও একো নাই। মই কি বিচাৰোঁ তেনেহ'লে? অন্য জীৱন, অনন্য জীৱন, মহত্তৰ জীৱন, সাধাৰণ জীৱনতকৈ ওপৰ মনুষ্য জীৱন। দেৱত্বলৈ নহয়, মই উন্নীত হ'ব বিচাৰোঁ মনুষ্যত্বলৈ। জয় কৰিব লাগিব অৰ্থহীন হীনমন্যতা, ঘূৰাই আনিব লাগিব আত্মবিশ্বাস। জীৱন জানো তুচ্ছ কষ্টত নষ্ট হৈ যোৱা বিষয়? মীৰাই নিজক বুজাইছিল।
লাহে লাহে নিজক তুলি আনিছিল হীনমন্যতাৰ পৰা, আত্মবিশ্বাসহীনতাৰ পৰা, অৰ্থহীনতা আৰু শূন্যতাৰ পৰা। মৃত্যুৰ মুহূৰ্ত পাৰ হৈ নীৰাৰ নতুনকৈ জন্ম হৈছিল। নিজৰ ছাইৰ পৰা সজীৱ হৈ ওলাই আহিছিল পাখি লগা শৰীৰ। লাহে লাহে নীৰাৰ শৰীৰৰ গাঁঠি খুলি গৈছিল। এটা লাহি সুগঠিত শৰীৰৰ অধিকাৰী হৈছিল নীৰা। অধিকাৰী হৈছিল আকৰ্ষণীয় সৌষ্ঠৱ আৰু ব্যক্তিত্বৰ। শৰীৰটোৱে ৰূপ সলাইছিল। শৰীৰটোৱে আমন্ত্ৰণ কৰি আনিছিল যৌৱনৰ সমস্ত ৰং আৰু অনুভূতি। পুৰুষৰ চকুত ফুটি উঠিব ধৰিছিল বন্দনাৰ ভাষা। অনেক পুৰুষৰ মুগ্ধ দৃষ্টিৰ কেন্দ্ৰ হৈ পৰিছিল নীৰা। সহজ জীৱন সহজ আছিল। তথাপি তাৰুণ্যৰ সমস্ত আবাসন পাৰ হৈ নীৰা হৈ পৰিছিল অভিযাত্ৰী। তেনে সময়তে নীৰাৰ ওচৰত এটা বেলেগ পথৰ বাৰ্তালৈ উপস্থিত হৈছিল ডেনিয়েল। কলিং বেল বাজিছে। স্মৃতিৰ সিপাৰৰ পৰা উভতি আহি নীৰাই উঠিল। বাহিৰত ৰাথোৰ ৰৈ আছিল। তাক অলপ সময় তলত ৰ'বলৈ কৈ নীৰাই দুৱাৰখন জপালে। ফাইলটো চুটকেছত ভৰাই থৈ বস্তুবোৰ সামৰিবলৈ ধৰিলে। ব্ৰজেনে নিবিচাৰে নীৰা কেৰলবাগৰ সাধাৰণ হোটেলত থাকক, অসুবিধা পাওক। ব্ৰজেনৰ লগত থাকি আৰামদায়ক আৰু সুবিধাজনক জীৱনত অভ্যস্ত হৈ পৰিছে নীৰা। ব্ৰজেনৰ সৈতে সাঙুৰ খাই থকা সকলো মানুহৰ কাৰণে ওখৰা মোখৰা বাটটো ঢৌহীন নৈ হৈ যায়। নীৰাৰ দিনবোৰো সেইফালৰ পৰা ঢৌহীন নৈত উটি যোৱা নাওৰ দৰেই পাৰ হৈ গৈছে। সকলো মানুহে, আনকি পৰিয়ালৰ মানুহবোৰেও নীৰাৰ সকলো ফালৰ পৰা উজ্জ্বল জীৱনটোলৈকে অবাক হৈ চায়। কিছুমানে ঈৰ্ষাত দগ্ধ হয়, আচৰিত হৈ ভাবে, সপ্তৰথীৰ বিহুৰ ভিতৰত এন্ধাৰতো কি শক্তিৰে নীৰাই জন্মলায়, কেনেকৈ বাৰে বাৰে জন্ম লয় নিজৰ শৱদেহৰ পৰা। সেই অজ্ঞাত উৎসৰ সন্ধান বিচাৰি তেওঁলোকে নীৰাৰ জীৱন চলাথ কৰে। ভাবে নীৰাই দেখা নাই, বুজা নাই। নেদেখা নুবুজাৰ দৰেই থাকে নীৰা, মমতাত, তুষ্টতাৰ বৃত্তত বন্দী মানুহৰ আশা সপোন শংকাৰ প্ৰতি মমতাত। নীৰা মমতাৰে দুৰ্বল। নীৰা মমতাৰে বৰ্মহীন। মমতাৰ বেষ্টনীলৈ সোমাই আহি নীৰাৰ ওচৰত মানুহবোৰে জীৱনৰ পাথেয় বিচাৰে। নীৰাই যেনেকৈ বিচাৰে সুবৰ্ণৰ ওচৰত জীৱনৰ পাথেয়। ব্ৰজেন সোমাই আহিছিল তেনেকৈয়ে। সেই আবেষ্টনীত আশ্ৰয় লোৱা মানুহৰ মাজেৰে বাট উলিয়াই, আশা বিশ্বাস নিৰাপত্তাত নিশ্চিতি কঢ়িয়াই, অন্ধকাৰ দিনত পোহৰৰ ইংগিত কঢ়িয়াই। সেয়া বহুত পিছৰ কথা। তাৰ আগতে সময় নীৰাৰ সৈতে আৰু কেইটামান ধেমালি কৰিছিল নীৰাই। চিন্তাবোৰ জোকাৰি পেলাই নীৰাই ৰিচেপশ্যনলৈ ফোন কৰিলে। চুটকেছটো বন্ধ কৰি ডায়েৰীখন বেগত ভৰালে। সকলো কাম সামৰি বেগ চুটকেছত কঢ়িয়াই নিবলৈ অহা ল'ৰাজনৰ হাতত বস্তুবোৰ গতাই দি তললৈ নামি আহিল। নীৰা যেতিয়া হোটেলৰ পৰা ওলাই আহিছে, তেতিয়া ৰাতিপুৱাৰ দিল্লী কৰ্মমুখৰ হৈ পৰিছিল।